সীমাতে প্ৰেমৰে উল্লেখে গীত গাই কাণতে শিমলু তোলাৰ দৰে মা গানটো ইমোশন মানে নবচকু বানি ওলাই গৈছে আৰু এটা কথা এবাৰ তয়ে মোক কৈছিলি ধনী মানুহে সহায় নকৰে মন গ'লে কেতিয়াবা ভিক্ষাহে দিয়ে वेलकम जनाइছোঁ আমাৰ ইউটিউব চেনেল মিডিয়ান আৰু ফ্ৰেণ্ডছলৈ এয়া আছে মোৰ লগত নৱজিত আৰু আছে আমি ছয়গড় বজাৰৰ মাজত অৰ্থাৎ আজি ৰবিবাৰ আৰু জামত আছোঁ আমি এতিয়া আমি গৈ আছোঁ ৰাঘৱ চিনেমাখন চাবলৈ গোটেই ৰিভিউ আপোনালোকক দিবলৈ চেষ্টা কৰিম কেনেকুৱা হৈছে কি হৈছে আৰু এতিয়া চিনেমা হললৈ গৈ আপোনালোকক ভালদৰে কৈ আছোঁ এতিয়া নৱই চলাই আছোঁ আগত বাছকেইখন কালিয়ে চিনেমাৰ টিকট কাটিছোঁ লগতে আমাৰ লগত আৰু দুজন বন্ধু আছে সিহঁতকো তাত গৈ লগ কৰি আছোঁ আপোনালোকৰ ভিডিঅ'টো চাই থাকিব একদম এণ্ডিঙলৈকে ফ্ৰেছ নৱজিত আৰু আছে আমাৰ কলভতে আছে আমাৰ অশোক আজি ৰাঘৱ চাব নেকি আজি আমি ৰাঘৱ চাব এতিয়া ওপৰলৈ গৈছোঁ তাৰপিছত ভিতৰলৈ আপোনালোকক ভালদৰে দেখুৱাইছোঁ আমি এতিয়া বহি আছোঁ আৰু আৰম্ভ হ'ব অকণমান পিছতে আপোনালোকক ইণ্টাৰভিউত ভালদৰে ৰিভিউটো কৈ আছোঁ মানুহ হৈছে এতিয়ালৈ আৰু আহিব আছে বাকী ফ্ৰেণ্ডছ এতিয়া আপোনালোকে চিনেমাখনৰ কিছু দৃশ্য আপোনালোকে উপভোগ কৰক বেছি দেখুৱাব নোৱাৰিম কপিৰাইটৰ বাবে আপোনালোকে কিছু কিছু অংশ চাই লওক যিকেইটা অংশত মানে আমি মজা পাইছোঁ জানো কিন্তু তই নাজানো যে তোৰ বাপেৰো এটা বাপেক আছে আৰু সেই বাপেকটো হলো মই এই ৰাঘৱ ৰাঘৱ এতিয়ালৈকে তিনিটা গান গ'ল আৰু ডাইলগটো মজা দিছে মানে একশ্যন একদম ধুনীয়া একশ্যন হৈছে আৰু মিউজিকটো বহুত ধুনীয়া হৈছে আৰু যিকেইটা মানে গান কৰিছে এতিয়ালৈকে তিনিটা গান গ'ল মা চিলমিল টোপনি আৰু চাৰি টকা কৰিলে আৰু এয়া নৱজিত আছে নৱজিত কেনেকুৱা লাগে আৰু ডাইলগটো মজা হৈছে একদম থিয়েটাৰত ডাইলগ দিছে একদম থিয়েটাৰত চাই ওপৰত দিছে আৰু নৱই এতিয়া যতীন দাৰ ফেন হয় নৱ আৰু ময়ো ফেন কিন্তু যতীন দাই ফালি দিছে আৰু মানে এক্টিং চেক্টিং ফাইট চাই একদম মজা হৈছে এতিয়া ইণ্টাৰভেলৰ পিছৰখিনি চাম এতিয়া আপোনালোকক একদম গোটেই ফাইনেল ৰিভিউ দি আছোঁ
ইমোশনখিনি কিন্তু বহুত বেছি আৰু মানে যিটো মা গানটোত ইমোচন মানে নৱচকু পানী ওলাই গৈছে চশমা খুলি নৱে কান্দিছে চকুপানী ওলা নাই কিন্তু দুখ লাগিছে অলপ সেয়া এতিয়া চাই থাকিব দেয়া আৰু এটা কথা এবাৰ তয়ে মোক কৈছিলি ধনী মানুহে সহায় নকৰে মন গলে কেতিয়াবা ভিক্ষাহে দিয়ে আমি পিছে ভিক্ষা নিদিওঁ মাছৰ তেলেৰে মাছ ভাজো এক গুলিত দুই চিকাৰ কৰোঁ ফলো কৰি আছিলো আপোনাক যথা সময়ত গুলিটো মাৰিবলৈ ৰাঘৱ চাই আহিলোঁ ধুনীয়া লাগিছে এতিয়া বাহিৰত গৈ ভিতৰত দি আছোঁ এতিয়া আমি গৈ আছোঁ এয়া আছে কল্প কল্প কেনেকুৱা লাগিল লাষ্ট এণ্ডিংটো কেনেকুৱা লাগিছে লাষ্ট এণ্ডিংটো মজা লাগিছে মই বাহিৰত গৈ আছোঁ কেনেকুৱা লাগিল একদম আল্টিমেট আছে আল্টিমেট ৰঘুপতিত চাই বহুত ভাল হৈছে ৰঘুপতিত চাই মানে বহুতখিনিয়ে ভাল হৈছে মানে একশ্যন চেকশ্যন মজা হৈছে আৰু লাষ্টত যিটো মানে এটা আমাক মেছেজ দিছে যে টকাই গোটেইখিনি নহয় জীৱনটোত টকা অহংকাৰ দেখুৱাব নালাগে বেলেগ মানুহ টকাৰ কাৰণে সেইটো দেখুৱাইছে এই মেছেজটো মানে বহুতখিনি মানে লাভৱান কৰিব মানুহে বুজি পাব এতিয়া কিমান ৰেটিং দিবা 10ৰ ভিতৰত কিমান দিবা 10ৰ ভিতৰত 7-8 মান দিম মই 10ৰ ভিতৰত মানে 8.5 ৰেটিং কৰিছোঁ মানে বহুতখিনি ভাল কৰিছে মিউজিক ভাল হৈছে কিছু হেৰিত অকণমান মানে দীঘলীয়া হৈছে যদিও বাকী মানে মজা আৰু ৰঘুপতিতকৈ মানে ভাল হৈছে আৰু ৰঘুপতিতকৈ ভাল হোৱা বুলিয়ে ক'ব লাগিব মিউজিক ভাল হৈছে লগতে যিবিলাক তেওঁলোকে বাহিৰত গৈ লাডাখ চাডাখৰ যিখিনি সেই লৈছে মানে বাহিৰত জেগাখিনি বহুত ভাল হৈছে তো ভিডিঅ'টো চাই ভাল লাগি লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই